एम्बाटाखौ खौरां बिजोंगिरिफोरा सारेन्डार जानानै ओंखारबोबाय होननायखौ एम्बाथैया एसेबो गोजोननाय मोनाखै। मानो होननानै बुङोब्ला एम्बाथैया खौरांगिरिनि गेजेरजों बुंना लादों दि मानो बियो सावरायलायनो थाखायसो ओंखारबोथ'दों हाथियार दोननानै होननानै बुंदों। जायहा सावरायनाया जागोन अब्लासो गासिबो फैजोबगोन होननानै बुंदों। बिदिब्ला फै जोङो बियो मा बुंदों खोनासंना लानि। মানুহৰ মনটো ভাল নাথাকে না, তাৰপিছত আমি জমা হ'লো আৰু যি হৈ হম বন্দুক আৰু ধৰিম লাগিলে তাতেও মাৰামাৰি হৈ মৰিলে মৰিম এই চিষ্টেমত আমি ওলাইলো আৰু কৰা নাইতো শান্তি আলোচনাৰ কাৰণে আহিছে। এইবিলাক মানে ৰিপৰ্টাৰবিলাক আমাক চাৰেণ্ডাৰ কৰিবলৈ কিছু হোৱা নাই। জংঘলত কাউকে ভয় কৰা নাই। আমাক যেনেকা ব্যৱহাৰ কৰিছে কুকুৰৰ নিচিনা আগৰৱালা IGP BTC আৰু কোকৰাঝাৰৰ SP ৰাকেশ ৰোশন আমাক যেনেকা কুকুৰৰ নিচিনা ব্যৱহাৰ কৰিছে। ৰাকেশ ৰোশন আমাক কুকুৰৰ নিচিনা ব্যৱহাৰ কৰিছে। এইটো কাৰণে বহুত কথা লৈ মানে এইটো আছে SP ৰাকেশ ৰোশন আৰু এই আগৰৱালা IGP এইবিলাকৰ বেছি কিবা কৰাৰ কাৰণে এইবিলাক হৈছে আৰু আমাৰ যিটো আমি ডিমাণ্ড কিবা বা আলোচনা কৰিব এইটো মিলি গ'লেতো আৰু কি হ'ব। এই এনেকাতো হোৱা নাই। মই য'ত থাকে এইটো পাত্তাই নাপায় অসমা কিবা ক'ত আছিলে। মইতো বাৰ্মা বৰ্ডাৰত আছিল। যেতিয়া CM-ৰ লগত আমি কণ্টেক্ট হ'ল তেতিয়া আমি আহিলোঁ অৰুণাচল। এইটোতো CM ছাৰে যি কৰে এইটো হ'ব দিয়াটোতো ঠিক তেনেকা ডিজিনেটেড কেম্প দিব আমাক চিজফায়াৰ হিচাপত। মিডিয়েটৰ আমাৰ থুলুংগা ভাই আছে আৰু এই পৃথ্বীৰাজ ভাই আছে। সিহঁতে জংঘলত গৈ আমাক লাগ ধৰিছে। আমাৰ যিবিলাক অভাৰগ্ৰাউণ্ড হিচাপত আছিল সিহঁতক কেনেকৈ বা তাহন লিংক কৰিলে তাৰপিছত সিহঁতৰ লগত গৈ আমাক লাগ ধৰিলে আৰু মিনিষ্টাৰ ছাৰে আমাক যেনেকা আহ্বান কৰিছে বা আমাৰ বড়োৰ সংগঠনবিলাক যি কৰিছে মাতিছে মাতাৰ কাৰণে যেন আমি শান্তিৰ কাৰণে মাতাৰ কাৰণে আমাৰ যি BTR ইমপ্লিমেণ্ট বাকী আছে এইবিলাক ছাকচেছ কৰাৰ কাৰণে বা কি আৰু জেলত থকা লিডাৰ আমাৰ ৰঞ্জন দৈমাৰী ছাৰ সিহঁতক ৰিলিজ দিব লাগে খুব সোনকালে। এইবিলাকক মানে লৈ আমি আলোচনা এটা কিবা BTR ইমপ্লয়মেণ্ট প্লাছ এই ৰঞ্জন দৈমাৰী ছাৰ জেলৰ পৰা ওলোৱা বা এই কেডাৰবিলাকৰ যিমান আমাৰ NDB হিচাপত ধৰা খাইছিল বা আমাৰ NLFB হিচাপত যিবিলাক ধৰা খাইছে এইবিলাক আমি চাৰেণ্ডাৰ কৰা নাইতো শান্তি আলোচনাৰ কাৰণে আহিছে। এইবিলাক মানে ৰিপৰ্টাৰবিলাক আমাক চাৰেণ্ডাৰ কৰিবলৈ এইটো হোৱা নাই কৈছে। আমি আমাৰ জেলত যিকেইটা আমাৰ লিডাৰ কেডাৰ আছে বা আমাৰ যে আৰু BTR-ৰ যিবিলাক বাকী ইমপ্লিমেণ্ট কৰিব এইটো ছাকচেছ নোহোৱালৈকে আমাৰ চিজফায়াৰ হিচাপত আছে। চাৰেণ্ডাৰ নহয় মানে শান্তি আলোচনা হয়। আপোনালোকে চাৰেণ্ডাৰ কৰা নাই? হয় চাৰেণ্ডাৰ নহয়। আমি আপোনালোকে শান্তি আলোচনাৰ কাৰণে কিমানজন আহিছে? আমাৰ 23 আহিছে। এই আমাৰ যিটো ইমপ্লয়মেণ্ট ছাকচেছ হ'ব তেতিয়ালৈকেহে আমাৰ এই ডিছপেণ্ড কৰিম। আমাৰ আহিব টোটেল আমাৰ 200জন কেডাৰ হ'ব। সীমাৰ কথা নহয়। আমাৰ CM ছাৰে 1 মাহ কৰে না 2 বছৰত কৰে না 5 বছৰ কৰে এইটো CM ছাৰৰ কথা। আমাৰ 200 আছিল এতিয়া NLFB হিচাপত আমাৰ 200জন কেডাৰ হ'ব। সেইটো আমি পাতিছোঁ আৰু পাতিমেই এতিয়া। এইটো বেলেগ সংগঠন হিচাপত আমি ক'ব নাযাওঁ। আমাৰ বড়ো হিচাপে আমি বড়ো সংগঠনটো আমি ক'লোঁ আৰু অসম আৰক্ষী আপোনালোকক বাধ্য কৰা নাই নেকি যাৰ কাৰণে আহিব লগা? আমাকতো বাধ্য ইমান কৰা নাই। আমি CM ছাৰৰ লগত বা আমাৰ বড়োৰ চাইটছ বা এপছো বা ই BTC-ৰ প্ৰমোদ বড়ো ইহঁতে আমাক শান্তিৰ কাৰণে মাতিছে বা CM ছাৰো মাতিছে এইটোৰ কাৰণে আহিছে। এইটো যেতিয়া লাষ্টত আমাৰ ছাকচেছ হ'ব আমাৰ কোটাবিলাক আপোনালোক সন্তুষ্ট হ'লেহে আপোনালোকে চাৰেণ্ডাৰ কৰিব। হয়। কালি আপোনালোকে শ্বিলঙলৈ যোৱা কথা আছে নেকি? গৃহমন্ত্ৰীক লগ কৰাৰ কথা আছে নেকি? অমিত শ্বাহ ঠিক হোৱা নাই। সেইটো ফাইনেল হোৱা নাই। এতিয়াতো আমাৰ বড়ো বা আমাৰ সংগঠনক যেনেকা ৰেছপন্স দিছে আমাৰ এই চবচে ভাল আমাৰ হেমন্ত ছাৰে। বিশেষকৈ জংঘললৈ আছিল কাৰ ভয়তে গৈছিলে? জংঘলত কাউকে ভয় কৰা নাই। আমাক যেনেকা ব্যৱহাৰ কৰিছে কুকুৰৰ নিচিনা আগৰৱালা IGP BTC-ৰ আৰু কোকৰাঝাৰৰ SP ৰাকেশ ৰোশন আমাক যেনেকা কুকুৰৰ নিচিনা ব্যৱহাৰ কৰিছে। আমি এটা শান্তি শক্তি দেখাত
এই চিষ্টেমত সদায় যদি এনেকুৱা কৰে মানুহৰ মনটো ভাল নাথাকে না তাৰপিছত আমি জমা হ'লো আৰু যি হৈ হম বন্দুক আৰু ধৰিম লাগিলে তাতেও মাৰামাৰি হৈ মৰিলে মৰিম এই চিষ্টেমত আমি ওলাইলো আৰু কিমানজন গৈছিলে আমি 530 জনমান আছিল আচ্ছা অনুৰাগ আগৰৱাল আপোনালোকৰ লগত বেয়া ব্যৱহাৰ কৰিছিলে কিমান বাৰ কৰিছে মোক বোলে অলপ ঘূৰি বেৰাব গেলে মানে বেল দি খুবাই ঘৰত ৰাখি আহিব বা ক'তবা গেছৰ ওচৰত ৰাখিব দি মাৰিব ইয়াৰ কিবা গোলাম খাইছিল নেকি আমি মোক বেল দি মাৰিবা আপোনাৰ বেল দি মাৰিছে বেল দি মাৰিব চাইছিল সি নিজে পুলিচ ষ্টাফ দিছে আৰু সেই পুলিচৰ বস্তু আৰু চিজ কৰি মানে নিজৰ পুলিচকো মানে কিবা বহুত বেয়াকৈ কয় মোকতো কুকুৰৰ নিচিনা বনাই এটা শান্তি শক্তি দেখাটোতো তেনেকুৱা কৰিব নালাগিছিল না আৰু চাউৰাইগ্ৰা আমাৰ এটা চেয়াৰমেন আছিল সেই টাইমত চাউৰাইগ্ৰাকো কিমান কুকুৰৰ নিচিনা গালি দিলে এই বগৰীবাৰীত লৈ পালে এই তেনেকুৱাতে বহুত কথা বা বহুত মনটো বেয়া লাগে